সন্ধিতে লালু ধরা পড়েছে বরপেটা আমি আজি এটা গোপন সূত্ৰে খবৰ পাইছিলোঁ যে চাপাগুৰিৰ ওচৰৰ এখন দোকানত মানে গোপনে তেওঁলোকে মানে ড্ৰাগছ সৰবৰাহ কৰে বিক্ৰী কৰে খবৰটো পোৱাৰ লগে লগে আমি ইয়ালৈ আহিলোঁ আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ আৰু তেখেতসকলৰ অথৰিটি সাপেক্ষে আমাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট ছাৰকো খবৰ দিয়া হ'ল এক্সিকিউটিভ মেজিষ্ট্ৰেট ছাৰ আহি পেলাই উপস্থিত হ'ল আৰু ইয়াতে আমি কেইজনমান সাক্ষীবাদী ৰাখি সাক্ষীসকলৰ সাক্ষাতত এই দোকানখন আমি আজি সাৰ্চ কৰিলোঁ আৰু দোকানখন সাৰ্চ কৰাৰ পাছত আমি তাতে 10টা ভায়েল সন্দেহযুক্ত মানে ড্ৰাগছ হেৰইন আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ 10.59 গ্ৰাম লালু প্ৰসাদ ইয়াতে থাকে তেওঁলোক